8গৰাকীকৈ প্ৰাক্তন ভাৰতীয় নেভি বিষয়াক কাটাৰৰ নিম্ন আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। আচৰিত কথাটো হৈছে বৰ্তমানলৈ কাটাৰ চৰকাৰে সেই সেনা বিষয়াসকলৰ বিৰুদ্ধে থকা গোচৰৰ কোনো প্ৰমাণ ৰাজহুৱা কৰা নাই বা ভাৰত চৰকাৰৰ হাতত অৰ্পণ কৰা নাই। 1973 চনৰে পৰা কাটাৰৰ লগত ভাৰতে ডিপ্লমেটিক সম্পৰ্ক স্থাপন কৰিছে আৰু বৰ্তমানো দুই দেশৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। তাৰ মাজতে এনে খবৰে সঁচাকৈ মন ব্যথিত কৰে। বলক আজিৰ ভিডিঅ'ত সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰোঁ। সেইসকল হৈছে কেপ্টেইন নৱতেজ গিল, কমাণ্ডাৰ সুগুনাকাৰ পালাকা, কেপ্টেইন সৌৰভ বশিষ্ঠ, কেপ্টেইন BK বৰ্মা, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ SK গুপ্তা আৰু নাবিক ৰাজেশ। ইয়াৰে কেপ্টেইন নৱতেজ গিল ৰাষ্ট্ৰপতিৰ সোণৰ পদকপ্ৰাপ্ত অফিচাৰ। সেইসকলৰ বহুতেই 1971ৰ যুদ্ধত পাকিস্তানক পৰাস্ত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কাটাৰত অল দহৰা গ্ল'বেল টেকনলজি এণ্ড কনচালটেঞ্চি ছাৰ্ভিচেছ নামৰ এটা প্ৰাইভেট ডিফেন্স কোম্পানী আছিল। সেই কোম্পানীৰ কাম আছিল কাটাৰৰ নেভিসকলক প্ৰশিক্ষণ প্ৰদান কৰা। তাৰ বাবে কোম্পানীক নেভিত কাম কৰা ব্যক্তিৰ প্ৰয়োজন হৈছিল। ভাৰতৰ সেই 8গৰাকী বিষয়াসকল ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। সেয়েহে জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত সেই কোম্পানীত কামত যোগ দিছিল আৰু কাটাৰৰ নেভিসকলক তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰি আছিল। সেই তথ্য কাটাৰ চৰকাৰে এতিয়ালৈ মুকলিকৈ প্ৰকাশ কৰা নাই, মাত্ৰ কৈছে যে সেই 8গৰাকী বিষয়াই ইজৰাইলৰ বাবে গুপ্তচৰ কৰি আছিল আৰু কাটাৰৰ সুৰক্ষা জড়িত বহুতো নথি পত্ৰ লিক কৰিছে বা ইজৰাইলক প্ৰদান কৰিছে। কাটাৰ চৰকাৰে ইয়াৰ প্ৰমাণ আদালতত দিছে নে দিয়া নাই সেই কথাও ভাৰত চৰকাৰে স্পষ্টকৈ গম নাপায়, যিহেতু অল দহৰা গ্ল'বেল টেকনলজি এণ্ড কনচালটেঞ্চি ছাৰ্ভিচেছ কোম্পানীটো কাটাৰৰ ডিফেন্সৰ কামত নিয়োজিত আছিল। সেয়েহে কাটাৰ চৰকাৰৰ আশংকাৰ ভিত্তি আছে। সেয়ে কাটাৰ চৰকাৰে বিষয়টো গম্ভীৰভাৱে লোৱা দেখা গৈছে, কিন্তু প্ৰমাণবোৰ ৰাজহুৱা নকৰাকৈ বা ভাৰত চৰকাৰক অৱগত নকৰাকৈ মৃত্যুদণ্ডৰ দৰে এটা দণ্ড, তাকো প্ৰাক্তন সেনা বিষয়াক দণ্ডিত কৰাটো অতিকৈ আশ্চৰ্যজনক। 30 আগষ্ট 2022 তাৰিখে কাটাৰৰ ইণ্টেলিজেন্স এজেন্সি ষ্টেট ছিকিউৰিটি ব্যুৰোৱে ভাৰতৰ সেই 8গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰি সালিটাৰী কনফাইনমেণ্ট অৰ্থাৎ অকলশৰীয়া জেললৈ প্ৰেৰণ কৰে। সেই কথা কাটাৰত থকা ভাৰতীয় এমবেচি আৰু বিষয়াসকলৰ পৰিয়ালবৰ্গও গম পোৱা নাছিল। বিষয়টো সন্মুখলৈ আহে তেতিয়া যেতিয়া বিষয়াসকলক আদালতত হাজিৰ কৰোৱা হয়। 1 অক্টোবৰ 2022 তাৰিখত কাটাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতে বিষয়াসকলৰ সৈতে লগ কৰে আৰু আদালতত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। 3 অক্টোবৰত কোম্পানীৰ CEO খাৰিম অল আজমীয়ে সেই সকলো বিষয়াৰ জামিনৰ বাবে ব্যৱস্থা হাতত লয়, কিন্তু তেখেতকো কাটাৰৰ পুলিচে গ্ৰেপ্তাৰ কৰে আৰু অকলশৰীয়া এটা জেললৈ পঠিয়াই দিয়ে। পিছত তেখেতে যেনিবা জামিন লাভ কৰে। ইয়াৰ পিছত বাৰম্বাৰ বিভিন্ন আদালতত ভাৰতীয় অফিচাৰ কেইজনে জামিনৰ বাবে আবেদন কৰে, কিন্তু বাৰম্বাৰ এই জামিন আবেদন নাকচ কৰা হয়। 25 মাৰ্চ 2023 তাৰিখে সেই বিষয়াসকলৰ ওপৰত আদালতত কাটাৰ আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰে আৰু কোৰ্টত ট্ৰায়েল আৰম্ভ হয়। 2023 বৰ্ষৰ মে মাহলৈ দোষী আৰু চৰকাৰী পক্ষৰ শুনানি আদালতে গ্ৰহণ কৰে আৰু মে মাহৰ অন্তিম শুনানি গ্ৰহণ কৰাৰ সময়ত কাটাৰ আদালতে এই কথা স্পষ্ট কৰি দিয়ে যে ইয়াৰ ৰায়দান অক্টোবৰ মাহত প্ৰদান কৰা হ'ব। ইয়াৰ পিছতে এই বৰ্ষৰ 30 মে তাৰিখে যি কোম্পানীত সেই অফিচাৰসকলে কাম কৰিছিল সেই কোম্পানীটো কাটাৰৰ ৰাজধানী দোহাৰ পৰা আঁতৰি আহে আৰু সকলো কৰ্মচাৰী নিজ নিজ ঘৰলৈ ঘূৰি যায়। ইয়াৰ বেছিভাগ কৰ্মচাৰী কিন্তু আমাৰ ভাৰতত আছে। এই বৰ্ষৰ 4 আগষ্টতে বন্দী সেনাসকলক সালিটাৰী কনফাইনমেণ্ট অৰ্থাৎ অকলশৰীয়া জেলৰ পৰা আঁতৰাই বাকী কয়দীসকলৰ লগত একেলগে থাকিবলৈ দিয়ে আৰু 26 অক্টোবৰৰ দিনাই সেই আশ্চৰ্যজনক ৰায়দান কাটাৰৰ আদালতৰ পৰা আহে আৰু এই ৰায়দান অনুসৰি এই 8গৰাকী বিষয়াক মৃত্যুদণ্ড দিয়া হ'ব। মনত ৰাখিব, কাটাৰত ফাঁচি নহয়, কাটাৰত গুলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হয়। কাটাৰ হৈছে ইছলামিক শৰীয়তেৰে প্ৰচলিত এখন দেশ। কাটাৰত কিছুমান অপৰাধ অতি গম্ভীৰভাৱে গ্ৰহণ কৰে। সেই দেশত গুপ্তচৰ, দেশদ্ৰোহ, ড্ৰাগছ সৰবৰাহ, হোমোছেক্স, ৰেপ আদি অপৰাধৰ দণ্ড হৈছে মৃত্যুদণ্ড আৰু ইয়াত ৰায়দান প্ৰদান কৰাৰ পৰা দণ্ড বিহালৈ বেছি দিনৰ ব্যৱধান নাৰাখে। কাটাৰৰ নিম্ন আদালতে প্ৰদান কৰা শাস্তি ওপৰৰ আদালতে সহজতে পৰিৱৰ্তন নকৰে। কাটাৰ ভাৰতৰ মিত্ৰদেশ হোৱাৰ পিছতো এনে কৰাৰ কাৰণ কোনো বুদ্ধিজীৱীয়ে ধৰিব পৰা নাই, তাতে আকৌ প্ৰমাণবোৰ ৰাজহুৱা কৰা নাই। সেই সময়ত মাত্ৰ কেইটামান থিয়ৰী কাষলৈ আহিছে। এছামে ক'ব বিচাৰিছে যে ইয়াত পাকিস্তানৰ হাত আছে, কাৰণ যিদিনাই সেই 8গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ দুদিন পূৰ্বে পাকিস্তানৰ নেভি চিফ আৰু কাটাৰৰ সুৰক্ষা সচিব দুই মিলিত হৈছিল। ইয়াৰ ফটো ইণ্টাৰনেটত বহুত ভাইৰেলো হৈছিল। আন এছামে ক'ব বিচাৰিছে যে ইজৰাইল আৰু পেলেষ্টাইন সন্দৰ্ভত ভাৰতে সদায় ভাৰসাম্য ৰক্ষা কৰি মন্তব্য কৰি আছিল, কিন্তু ইজৰাইল আৰু হামাছৰ শেহতীয়া ইছ্যুত ভাৰতে মুকলিকৈ ইজৰাইলৰ সমৰ্থন কৰিছে, কিন্তু কাটাৰ বা আন আৰৱ দেশসমূহৰ বাবে ইজৰাইল ঘোৰ শত্ৰু। আৰু এই সন্দৰ্ভত মই ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকে গৈ সেই ভিডিঅ'টো চাব পাৰে। ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দিম।
1 অক্টোবৰতে বিষয়টো ভাৰত চৰকাৰৰ সন্মুখলৈ আহিছিল, কিন্তু এনে লাগিছে যেন ভাৰত চৰকাৰে বিষয়টো ইমান গুৰুত্ব দিয়া নাই। কাৰণ 25 মাৰ্চ 2023 তাৰিখৰ পৰা কোৰ্টত ট্ৰায়েল আৰম্ভ হৈছে। ইমান দিনৰ ট্ৰায়েলতো ভাৰতীয় দূতাবাসে মৃত্যুদণ্ডৰ যোগ্য অপৰাধৰ প্ৰমাণ কাটাৰ চৰকাৰৰ পৰা উলিয়াব নোৱাৰিলে। ভাৰতত কাছাবৰ দৰে যুদ্ধৰ্ক উগ্ৰপন্থীকো ফাঁচি দিবলৈ সম্পূৰ্ণ ন্যায়িক প্ৰক্ৰিয়াৰে আগবাঢ়িছিল। কাছাবৰ সমৰ্থনত কোনো নথকাৰ বাবে ভাৰত চৰকাৰেই কাছাবৰ বাবে উকিলৰ ব্যৱস্থা কৰি দিছিল। কিন্তু সেই ভাৰতেই কিয় দেশৰ বাবে যুদ্ধ কৰা নেভি বিষয়াসকলৰ এই সংকট কালত বিষয়টো ইমান গুৰুত্ব দিয়া নাই? মাত্ৰ 8 মাহৰ ট্ৰায়েলত মৃত্যুদণ্ড, বৰ আচৰিত। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এতিয়া বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ভাৰত আৰু কাটাৰৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। দুয়োখন দেশে বছৰি প্ৰায় $15 বিলিয়ন মূল্যৰ সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰে, য'ত ভাৰতে কাটাৰৰ পৰা LNG আৰু LPG গেছৰ আমদানি কৰে, আনহাতে লোহা, চিমেণ্ট, কপাৰ আদি ৰপ্তানি কৰে। বিষয়াসকলে দোষী সাব্যস্ত হোৱাৰ বাবেহে কোৰ্টে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। এতিয়া তেখেতসকলক উদ্ধাৰ কৰাৰ বাবে দুটাই উপায় আছে। ইয়াৰে প্ৰথমটো হৈছে ভাৰত চৰকাৰে কাটাৰ চৰকাৰৰ লগত ডিপ্লমেটিক বাৰ্তালাপ কৰি বিষয়টোৰ সমাধান উলিয়াব লাগিব। আমাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ এনে কামত নিপুণ, আৰু ইয়াৰ পূৰ্বেও ভাৰতে মুম্বাইৰ অনিবা আৰু শ্বৰিকক ড্ৰাগছৰ কেছত ফচি যোৱাৰ পিছতো কাটাৰৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছিল। দ্বিতীয়টো হৈছে বিষয়টো ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছলৈ নিয়াৰ ব্যৱস্থা কৰি। কেছটো কাটাৰতে থাকিলে কাটাৰে সোনকালে মৃত্যুদণ্ড এক্সিকিউট কৰি দিব। আমি আশা কৰিছোঁ আমাৰ 8জন বিষয়াক ভাৰতলৈ সুকলমে ঘূৰাই অনাত সফল হৈ যায়। তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকেও প্ৰাৰ্থনা কৰিব। আজিৰ ভিডিঅ'ত ইমানেই। পৰৱৰ্তী ভিডিঅ'ত ভাৰতত হামাছৰ আক্ৰমণৰ ওপৰত প্ৰস্তুত কৰিম। এই যে কেৰালাত নতুনকৈ বম ব্লাষ্ট হৈছে তাৰ বিষয়ত। সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।